স্বাগতম বিদ্যাৰ্থী বন্ধুসকল মোৰ অন্য এটি শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই শিতানটিত আমি আলোচনা কৰিম অসমৰ বিভিন্ন উল্লেখযোগ্য প্ৰতিষ্ঠান অথবা শিক্ষানুষ্ঠান আদি ক'ত কেনেদৰে অৱস্থিত সেই সম্পৰ্কে। গতিকে দেৰি নকৰি আমি বিষয়টোৰ মাজলৈ যাওঁ। অৱস্থান সম্পৰ্কীয় আলোচনাৰ ক্ষেত্ৰত আজি প্ৰথমটি আলোচনাৰ বিষয় হৈছে ঐতিহ্যমণ্ডিত কটন কলেজ। 1901 চনত স্থাপন কৰা কটন কলেজখন 2017 চনত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয় আৰু এই কটন বিশ্ববিদ্যালয়খন গুৱাহাটীত অৱস্থিত। ঠিক তেনেদৰে অসমত থকা একমাত্ৰ সৈনিক স্কুলখন অৱস্থিত মৰনৈ গোৱালপাৰাত। মীন মহাবিদ্যালয় ৰহা নগাঁও, ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটী, গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় যোৰহাট, অসম বিশ্ববিদ্যালয় শিলচৰ, কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ, আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ৰঙিয়া, সংস্কৃত মহাবিদ্যালয় গুৱাহাটী, আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় দেৰগাঁও, আয়ুৰ্বেদ মহাবিদ্যালয় গুৱাহাটী জালুকবাৰী, অভিযান্ত্ৰিক মহাবিদ্যালয় গুৱাহাটী যোৰহাট, আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয় শিলচৰ, দন্ত চিকিৎসা মহাবিদ্যালয় ভঙাগড় গুৱাহাটী, ফাৰ্মাচী মহাবিদ্যালয় ডিব্ৰুগড় গুৱাহাটী শিলচৰ, হোমিঅ'পেথিক মহাবিদ্যালয় গুৱাহাটী আৰু যোৰহাট, মানসিক চিকিৎসালয় তেজপুৰ, পলিটেকনিক শিক্ষানুষ্ঠান যোৰহাট গুৱাহাটী ডিব্ৰুগড় শিলচৰ আৰু নগাঁও, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাট তিনিচুকীয়া নগাঁও গুৱাহাটী তেজপুৰ শিলচৰ বৰপেটা বঙাইগাঁও আৰু ডিফু, বিমানবন্দৰ বৰঝাৰ ৰৰৈয়া হালনি মোহনবাৰী ৰূপসী কুম্ভীৰগাম আৰু লীলাবাৰী, বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ নলবাৰী তিতাবৰ দুধনৈ মিৰ্জা ৰঙিয়া কোকৰাঝাৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয় নগাঁও, আছাম অমেন্স ইউনিভাৰ্চিটি যোৰহাট, বাণ থিয়েটাৰ তেজপুৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁও, কল হেৰিটেজ পাৰ্ক এণ্ড মিউজিয়াম মাৰ্ঘেৰিটা,